কথা আছে ভাৰতৰ সংবিধানত মুছলিম পাৰ্চনেল ল বোৰ্ড বুলি এটা সংবিধান আছে, সেইটোত জ্ঞান ধৰা নাই, সেইটো খেয়াল কৰা নাই। আৰু দুই নম্বৰ কথা হ'ল 2006 এমেণ্ডমেণ্ট হৈছে, যিটো বাল্য বিবাহৰ 2018 ইয়াৰ্ছত বিল হ'ব লাগে, চাইল্ড মেৰেজ এক্ট যিটো। কিন্তু আজি দেখা গৈছে এই চাইল্ড মেৰেজ এক্টৰ লগত আৰু এটা কথা আছে, 2 বছৰৰ ভিতৰত তেওঁৰ ওপৰত কেছ হ'ব লাগে। আজি এটা 2006 চাইল্ড মেৰেজ এক্ট এমেণ্ডমেণ্ট হৈছে, চাইল্ডৰ এজ লিমিটটো দিয়া হৈছে 18 বছৰ। কিন্তু আজি দেখা গৈছে 17 বছৰ পিছত কেছ আৰম্ভ হৈছে। কোনোবাই 2007 কৰিছে, কোনোবা মানুহে 2010 কৰিছে, কোনোবা মানুহে 12 কৰিছে, 13 কৰিছে, 15 কৰিছে, 3 বছৰ, 10 বছৰ, 15 বছৰ আগৰ মানুহে সংসাৰ পাতিছে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, আপুনি কংগ্ৰেছ মিনিষ্ট্ৰী সময়ত আপুনিও হেল্থ মিনিষ্টাৰ আছিলে, সেই সময়ত আপুনি কি কৰিলে? আপোনাৰ সেই সময়ত আশা আছিল নেকি? সেই সময়ত মেডিকেল ডিপাৰ্টমেণ্ট না আছিল নেকি? সেই সময়ত এই ডাটাটোক আপুনি কিয় একশ্যন লোৱা নাই? যেতিয়া এজন মানুহে চাইল্ড মেৰেজত বিলৰ এইজন লিমিটৰ তলত যেতিয়া বিয়া পাতিছিল, সেই সময় আপুনি কিয় একশ্যন লোৱা নাই? আজি এটা সংসাৰ কৰিছে, এটা ল'ৰা ছোৱালী হৈছে, এটা সংসাৰত ধ্বংস কৰি এনেকুৱা আমি পুনৰ বিবেচনাৰ আহ্বান জনাইছোঁ। এইটো বন্ধ হ'ব লাগে। আজিৰ পৰা একশ্যন লওক। আমি কেতিয়াও সমৰ্থন কৰা নাই যে চাইল্ড মেৰেজ হ'ব লাগে, বাল্য বিবাহ কৰিব লাগে, এইটো আমি সমৰ্থন কৰা নাই। আমিও বিৰোধিতা কৰি আছোঁ। আমি মুছলিম সমাজে বিভিন্ন দল সংগঠনে এইটো এৱাৰনেছ কৰি আছোঁ, বাল্য বিবাহ কৰিব নালাগে। কিন্তু আজি দেখা গৈছে কি যে এটা উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক বেলেগ কিবা উদ্দেশ্য ৰহস্য লুকায়িত আছে নেকি, মই সন্দেহ কৰি আছোঁ। লগতে আৰু এটা কথা কৈছোঁ যে মুছলিম সমাজক টাৰ্গেট কৰি এইটো কৰি আছে নেকি, মোৰ এটা সন্দেহ হৈছে। আজি আমি এই ইমান ডাঙৰ ইছলাম ধৰ্ম সন্মিলন আমাৰ টানটো ইছালে সোৱাবৰ এই সন্মিলনৰ আমি এই আহ্বায়ক কমিটিৰ পৰা, এই ইছালে সোৱাব কমিটিৰ পৰা, এই গোটেই ইছলাম সন্মিলনৰ পৰা আমি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী এটা দাবী জনাইছোঁ, আপুনি একশ্যন লওক। আজিৰ পৰা কোনোবা মানুহে যদি বাল্য বিবাহ কৰে তে একশ্যন লওক, ফাঁচি দিয়ক, আমাৰ কোনো আপত্তি নাই। আমি মুছলিম সমাজে দল সংগঠনে আমিও আহ্বান জনাইছোঁ যে বাল্য বিবাহ কৰিব নালাগে। কিন্তু এটা সমাজক টাৰ্গেট কৰি ভাৰতৰ সংবিধানক অৱমাননা কৰি, চাইল্ড মেৰেজ এক্টৰ অৱমাননা কৰি আপুনি এটা একশ্যন ল'বগৈ, এটা এজন মানুহে এটা ভুল কৰিছে, তাৰ ভুল কৰিবগৈ আপুনি ইয়াতকৈ ডাঙৰ ভুল কৰি আছে। চাইল্ড মেৰেজ এক্টটো ভালকৈ পঢ়িব লাগে। আমিও যদি আপোনাৰ চিএম হ'ব নোৱাৰোঁ, কিন্তু তথাপিও অলপ আমি এই আইনখন আমি চাইছোঁ যে চাইল্ড মেৰেজত কি লিখা আছে। চাইল্ড মেৰেজত যে 2 বছৰৰ ভিতৰত যদি একশ্যন ল'ব লগা হয়, কিন্তু আজি দেখা গৈছে 10-12 বছৰৰ পিছত একশ্যন লৈ আছে। তীব্ৰ বিৰোধিতা কৰিছোঁ, এইটো গৰিহণা জনাইছোঁ আৰু এটা পুনৰ বিবেচনাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। এইটো আকৌ কৈছোঁ যে আমিও সমৰ্থন কৰা নাই, আপুনি কৰিছে ভাল কাম, আমি সমৰ্থন জনাইছোঁ। কিন্তু আজিৰ পৰা কোনোবা মানুহে যদি বাল্য বিবাহ কৰে তেওঁৰ একশ্যন লওক। যিসকলে আগত কৰি লৈছে এইবিলাক বাদ দিয়ক, এই সিদ্ধান্ত পুনৰ বিবেচনা কৰক। আজি বহুত ল'ৰা ছোৱালী ৰাস্তাত গৈছে, এইটো দায়িত্ব তেওঁ ল'ব নেকি? আজি সৰু ল'ৰা ছোৱালী কান্দি আছে, বাইকী মানুহ কান্দি আছে, ল'ৰা দেউতাক এৰেষ্ট কৰি আছে। আজি এটা ঘটনা হৈছে, তেওঁৰ ল'ৰা পলাই গৈছে, এটা ল'ৰা তেওঁ পলাই গৈছে কাটলিচঙা থানাত, এই ছোৱালীৰ বাপেকক ধৰি এৰেষ্ট কৰি ৰখা হৈছে। তাৰ পিছত তাৰ ছোৱালীৰ জামাই এই হাজবেণ্ড তাই চাৰেণ্ডাৰ কৰিছে, তাৰ পিছত বাপেকক চলা নাই। কি দোষ কৰিলে এইটো? এই একশ্যনটোৱে যি সময়ত আপুনি